এতিয়াতো পুৰা আন্ধাৰ হৈ গ'ল তথাপি লাইট চাইট জ্বলাই পিনি ৰাতি হ'লেও কাম কৰি আছে ছাৰে আৰু এফালে এইটো হাফটো কৃষ্ণক একদম ঘূৰিবলৈ ৰেডি হৈ আছে মানে গম পাইছেনে নমস্কাৰ ছাৰ নমস্কাৰ অথনিৰ পৰা দেখিলোঁ আপুনি পুৰা আৰ্ট কৰি আছে আজি প্ৰথম কৰিছে নে ইয়াতো কৰিছোঁ আগতেও কৰিছোঁ আৰু বেলেগতো এইটো কৰিছোঁ বহুত ঠাইতে কিছুদিনৰ আগতে দীপগত কৰিছিলোঁ আৰু আজি ইয়াত কৰিছোঁ আপোনাৰ নামটো মই নহয় মোৰ নামটো ভুৱন চন্দ্ৰ বৰা ঘৰ হিলৈ পৰা নহয় হয় হিলৈ পৰা মাছখোৱা হিলৈ পৰাত ঘৰ আৰু তেওঁ ধুনীয়া ধুনীয়া আৰ্ট কৰে আৰু ঘৰটো তেনেকৈ কিবা কিবি কৰি আছে বুলি শুনিছিলোঁ মই বহুত কিবা মানে বহুত কিবি কৰি আৰু যিমানে আৰ্টৰ লগত জড়িত বিভিন্ন ধৰণৰ কাম কৰোঁ তাৰ উপৰিও বিভিন্ন ঠাইত মানে স্কুল মানে বিদ্যালয় বা অন্যান্য যিকোনো ঠাইতে যদি যি আঁকিব লাগে তাকে আঁকিছোঁ আৰু লগতে মই মূৰ্তি বনাওঁ কাঠ মানে এইটো পকাৰ মূৰ্তি বনাওঁ পকাৰ যি বনাবলৈ দিয়ে তাকে বনাব পাৰোঁ বা বনাই দিওঁ আৰু ঘৰত কিবা এনেকৈ বনাই থোৱা আছে আছে এতিয়া সিংহ বনাই থোৱা আছে নামঘৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মানে গেটত দিয়া সিংহ বনোৱা আছে লগতে চালিয়া ফুলীয়া বনোৱা আছে জয় বিজয় বনাই থৈছোঁ অৰ্ডাৰ দিয়াৰ কাৰণে বনাই দিছোঁ আৰু অৰ্ডাৰ দিলে বনাই দিওঁ আৰু এতিয়া হিলৈপৰতে মানে ভাগৱত আছে অখণ্ড ভাগৱত অনুষ্ঠান আছে তাৰ কাৰণে এজন পৰীক্ষিত ৰজা শুকদেৱ তাৰপিছতে ব্যাস সেইবিলাক বনাই আছোঁ মানে ৰামায়ণ পৌৰাণিক বস্তু লগত বিশেষকৈ জড়িত এতিয়ালৈকে যদিও বনোৱা নাই বিভিন্ন মানে মূৰ্তি বা মানুহৰ প্ৰতিকৃতি কিন্তু মহৎলোকবিলাকৰ প্ৰতিকৃতি মই বনাব পাৰোঁ যেতিয়া মহাত্মা গান্ধীৰ প্ৰতিকৃতি বা ভূপেন হাজৰিকাৰ প্ৰতিকৃতি এইবিলাক বনাব পাৰোঁ আৰু এনেদৰে শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে নন্দালয়ৰ ভিতৰৰ দৃশ্য আপোনালোকে ৰাসত আহিলে মানে দেখা পাব ভিতৰৰ এইখিনি ছেটিংছ চাই বনাইছে বহুত ধুনীয়াকৈ আৰু অন্যফালে ইয়াত তলত চলি আছে ৰাসৰ আখৰা আৰু মঞ্চ সজ্জাৰ দায়িত্বত এইবাৰো আছে আমাৰ বিতুদা আৰু এতিয়া আছে আমাৰ লগত দাদা কেইদিন কৰিলে এবাৰ ৰাস মোৰ এবাৰ দুদিনে যোৱাকালি কৰিলোঁ নেমুটেঙানে কালিলৈ পৰহিলৈ আছে আৰু মাছখোৱাৰ নিজৰা এতিয়া আপোনাৰ এইবাৰ কালচাৰেল দিছে সম্পাদক মই নিজেই নিজে আয়োজন কৰিলোঁ অংশ ডাইলগ এটা মাতি বহুদিন নতুন মিতিৰ মোৰ দৈব্য কি কাণ পাতি দৈব্যবাণী শুনিলা নহয় যি মিলনৰ বান্ধোনেৰে বান্ধিছিলোঁ দুয়োকে সেই মিললৈ প্ৰকাশ্য কৰিছে অচিৰেই কংসৰ যি হিয়া ভৰা আনন্দ কৰিছিলোঁ প্ৰদান তাৰে আজি উচিত প্ৰতিদান অচিৰেই কংসৰ মৰণ কংসৰ মৃত্যু জানো ইমান সহজ বিশ্ব ধ্বংসকাৰী মই মোৰ দ্বাৰা দৈব্যবাণী বিফল হ'ব খৰ্গঘাতে দৈব্যকে কৰি শিৰছে মুক্ত হ'ব খোজা মোৰ মৃত্যু দুৱাৰ থম এবে ৰুদ্ধ কৰি চিৰকাললৈ তুমি মন